সকলোকে নমস্কাৰ জনাই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমি আহি পালোহি চেৰাপুঞ্জী আৰু বহুত ধুনীয়া ঠাই এডোখৰত থাকিবৰ কাৰণে আহিছোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকক ভাল পাব সকলোৱে Jiva Resort এইয়া ধুনীয়া দেই দেখো বঢ়িয়া পুৰা ধুনীয়াকৈ ক্লিন কৰি ৰাখিছে আমি আহি পালোহি গাড়ী পাৰ্কিং কৰি মেলি আহিছোঁ আৰু এতিয়া গৈ আছোঁ ৰুমলৈ দেখাই আছোঁ বাৰু আপোনালোকক বুকিং কৰি থোৱা আছে আমাৰ ৰুম এন্ট্ৰেন্স এইটো আমাৰ ৰুমটো বৰ ডাঙৰ গ্লাছ এখন আছে দেই এইখন আইফোনটোত স্পেচ নাইকিয়া হ'ল ফটো ভিডিঅ' ডিলিট কৰিবলৈ আছে আৰু এখনত মই ধুনীয়াকৈ বহি পিনি এতিয়া জুলি লওঁ ভাগৰ লাগিছে পাৰ্টা পূৰা ভিডিঅ' লৈ আছে ভিডিঅ' প্ৰথম মই ভিডিঅ'কেইটা টিককৈ চুৰ কৰিব লাগিব আৰু ইয়াতে বহিব পাৰি ধুনীয়াকৈ গৈছোঁ এতিয়া মই ৰুমটোত দেখাই আছোঁ ইয়াত এনেকৈ জুই একুৰা ধৰি দিয়া হ'লে বৰ ভাল লাগিলহেঁতেন ন মূৰ্তিকেইটা ধুনীয়া লাগিছে এবাৰ গৈ আছোঁ আমাৰ ৰুমটোলৈ চলো এইখিনি পাতবিলাক দেখিছে কি ধুনীয়া হৈছে আমাৰ ঘৰত এজোপা আছে খালি পাতখিনি অকণমান সৰু সৰু হৈছে ইয়াতে ইমান ঠাণ্ডা ইমান ধুনীয়াকৈ হেৰিটো হয় ন এইবিলাক গছবোৰ ইমান ধুনীয়াকৈ বাঢ়ে আৰু এইফালে এইটো হৈছে বাথৰুম যেনে মই বেগটো থোৱাই নাই বেগটো থৈ লওঁ দেই তাৰপিছত এইটো আমাৰ বেগটো এদিনৰ কাৰণে টোপোলা এইখন হৈছে বিচনাখন বৰ একদম মানে স্পেচটো আছে বৰ ধুনীয়া দেই এইফালে পাৰ থৈ বাহাৰ কা নজাৰা লে ৰহা হে আমি আহি পাই একদম ইমান ভাগৰ লাগিলে নহয় অকণমান ৰেষ্ট কৰি ল'লোঁ কিন্তু টোপনি নধৰিলে এতিয়া যিহেতু গধূলি হৈ আহিছে অকণমান ওলাই যাওঁ বুলি লৈছোঁ কিবা কিবি খায়ো লওঁ ভোকো লাগিছে খাই বৈ লওঁ ইয়াতে 9টা বজাত বোলে লাষ্ট টাইম ৰেষ্টুৰেণ্টত অৰ্ডাৰ কৰা অকণমান ওলাই যাওঁ খাই বৈ লওঁগৈ ভোকো লাগিছে এইখিনি কি পিয়'ৰ গ্ৰীণ টি আছাম টি দাৰ্জিলিং টি এইবিলাক চব দিয়া আছে এইবিলাক খাব লাগে আৰু গ্লাছ লাইটছ এইবিলাক আছে এইবিলাক আমি ইউজ কৰাই নাই নিজৰ পানী চানী আছিলে সেইখিনি খাই বৈ শুই থাকিলোঁ মানে ইমান বেছি ভাগৰ লাগিলে ইমান দূৰ একেলগতে আহিছোঁ ৰাস্তাত এইবাৰ ৰোৱাই নাই আমি তলত গৈ লওঁ আৰু এইখন হৈছে বাহিৰখন কি ধুনীয়াকৈ গোটেই লাইট চাইট জ্বলাইছে আৰু এইফালে জুই লগাই থৈছে এই অথনি যে দুটা মানুহ বহি থকা জেগাডোখৰ কোনোবা বহিও আছে তাতে জুই ফুৱাই আছে কি ধুনীয়াকৈ গোটেই লাইট ৰেষ্টুৰেণ্ট কোনখন সেইখন আজি ৰুমতে অৰ্ডাৰ কৰি খাব লাগিব কাইলৈ ৰাতিপুৱা দেখাম আৰু ভালকৈ এতিয়া ৰাতিয়ে হৈ আছে ধৰিবই নোৱাৰি ভালকৈ এফালে অথনি অহাই নহ'ল ডাইৰেক্ট
গৈ ৰুমত গৈ শুইহে দিলোঁগৈ আৰু One, two, check. Hello, check. जाने क्या होगा क्या प्रोग्राम इस ঠাণ্ডা ইমান লাগিলে একদম ভিতৰত ৰুমলৈকে ডিনাৰ অৰ্ডাৰ কৰিলোঁ কিবা কিবি চিকেন ইমান খালোঁ ভাত মোক খাবলৈ মন যোৱা নাই কিন্তু হ'লেও আৰু অকণমান খাই দিছোঁ কাৰণ দিনত একো খোৱা নাই এনেকুৱা ঠাণ্ডা লাগিলে মোৰ আহি কপি গৈছেগৈ এতিয়া গৰম পানী আনিছোঁ কোন ভাতত 210 টকা গৰম পানী হেৰি কৰিবলৈ থৈছোঁ মোৰ একদম চৰ্দি হৈয়ে যাব মই গম পালোঁৱে আৰু নাক চাক একদম ব্লক হৈ গৈছে চিকেন গাহৰি খাই আমনি লাগিলে সেইটো কাৰণে কণী দম লৈছোঁ জিগাল পিঁয়াজ দিছে জিগাল পিঁয়াজ খাই থাক বোলে এইফালে মই আইনা চাই শুই ভাত খাওঁ আৰু মোক একদম শুবলৈহে মন গৈছে আৰু এনেকুৱা ভাগৰ লাগি আছে অথনি শুবলৈ মন নগ'ল বাহিৰত গ'লোঁ জুই ফুৱালোঁ এতিয়া নাক চাক ব্লক হ'ল নাকটো যাব ভিক্স লৈ আহিছে মই জানো একদম ইয়াতে ঠাণ্ডাটো এনেকুৱাকৈ লাগে আৰু টুপি চুপি পিন্ধি বাহিৰত ওলাই গৈছিলোঁ বাৰু কিন্তু টুপিডাল পিন্ধি থাকিবলৈ খুলি পেলালোঁ নহয় ৰাতি একদম খিৰিকী পৰ্দা খুলি থৈছোঁ ৰাতিপুৱা শুই উঠিয়ে আৰু এইটো নজৰা দেখা পাবলৈ কি ভাল লাগে ন এয়া পৰিৱেশ ধুনীয়াকৈ ৰ'দটো দিছে মই এইফালে পানী গৰম কৰি আছোঁ এফ্ৰেছ খাম আৰু বিৰাট ভাল লাগিছে দেখোন ওলাই আহিলোঁ বাহিৰলৈ ভিতৰতে কিবাকিবি বাৰু আমি খালোঁ এফ্ৰেছ কিবাকিবি খালোঁ চাহো খাই দিলোঁ আজি ফ্ৰীয়তে পাই বুলি নহয় দাৰ্জিলিং চাহ আছিলে খাই দিলোঁ তাৰপিছত বেয়া দৌৰি উঠি আহিলোঁ নহয় একদম ভাগৰ লাগি গ'লগৈ একদম ধুনীয়াকৈ ৰ'দটো পৰিছে ভাল লাগিছে দেই পৰিৱেশটো এইফালে তললৈ যায় তললৈ গৈ পিনি আমি আমাৰ ৰুমকেইটা আছোঁ ইয়াৰ ওপৰত পাৰ্থপ্ৰতিম চাইকেলো চলাব পাৰি খালি চাইকেলৰ চকা যিডাল সেইডাল চকা মই ঘূৰাবই নোৱাৰোঁ নহ'লে কি কৰি দিছে হাঁহো আছে হ'বলা বৰ কেৰকেৰাই আছে এইখন হাঁহ বিয়াত ফুৰি পাইছে সিহঁতে এইফালে ৰাজা আছে হ'বলা
ইয়াতে পোৱালিবিলাক আহিলে মানে খেলিব পাৰিব ধুনীয়াকৈ আমি যিহেতু পোৱালি নহয় সেইটো কাৰণে ইয়ালৈ যোৱা নাই ঝুলনা খেলিব পাৰিব এই তাতে কালি আমি জুই ফুৱাই থকা এডোখৰ এইকেইটা আমাৰ ৰুমকেইটা তাৰপিছত আৰু সেইফালে এইখিনি পাহাৰখন দেখা পাই থাকোঁ সেইখিনি শিলখিনি কি পানী আহি থাকে চাগে এতিয়া শুকাই আছে আমি এতিয়া গল্ফ ফিল্ডত আহিছোঁ এনেকুৱাকৈ পাছ দিছে পাৰ মানে ৰুম নাম্বাৰটো লিখি দিছে আৰু তাতে এতিয়া আমি গৈ আছোঁ খেলিবৰ কাৰণে এইখন আমাৰ গাড়ীখন এইডোখৰতে পাৰ্কিং কৰি থৈ দিলোঁ কালি একচুৱেলি আমি কৰিব লাগিছিলে সেইটো চাইডে এইডোখৰতে মুখতে কৰি থৈ দিলোঁ আমাৰ গাড়ীখন লেংটা হৈ ওলাই আছে এতিয়া যিবিলাক মানুহ এনেই দিনত ফুৰিবলৈ আহিছিলে গোটেইবিলাকে এডোখৰতে পাৰ্কিং কৰিলে আৰু আমি ভাবিলোঁ এডোখৰতে তাৰপিছত এতিয়া আমাৰ গাড়ীখন লেংটা হৈ এডোখৰতে বহি আছে মানে আছে আৰু থিয় হৈ পিনি চবখিনি মানুহ থকা মানুহখিনি গাড়ী সেইটো চাইড আছে শুই উঠি কিন্তু পৰিৱেশটো বিৰাট ভাল লাগিছে ইমান ধুনীয়াকৈ ৰ'দ দি আছে আৰু ফুল চুলবিলাক ফুলি আছে আৰু ইয়াতে মানে গছবিলাক মানে এনেকুৱা মানে পাত চাতবোৰ এনেকুৱা ধুনীয়াকৈ একেবাৰে গ্ৰীণ হৈ আছে ৰখাল মানে পৰিৱেশটোৰ কাৰণে আৰু কিন্তু বিৰাট ভাল লাগিছে মৰ্ণিং উঠি মোবাইলত ইমান কেপচাৰ কৰিবই পৰা নাই হ'লেও আৰু যিমানখিনি পাৰোঁ কৰিছোঁ আহি পাই গ'লোঁ সেই গল্ফ ফিল্ডত এইখন আছে ফিল্ডখন খোজকাঢ়ি মোৰ ভাগৰ লাগিলে অকণমান ঝুলনা ঝুলি দিছোঁ ফাৰ্ষ্ট গল্ফ খেলিলোঁ ভাল লাগিলে দেই একদম যেনেকৈ শিকাই দিছে এনেকৈ মাৰি দিছোঁ খালি ষ্টিকডাল গধুৰ হয় নহয় মই ইমান একেবাৰে দাঙিব পৰা নাই উৰাব পৰা নাই পাথৰ বেয়া উৰাই মাৰিছে মই মাৰিছোঁ আৰু কিন্তু মানে শ্লিপ এবাৰো হোৱা নাই একদম ধুনীয়াকৈ মাৰি দিছোঁ এতিয়া আমি আহিলোঁ ব্ৰেকফাষ্টৰ কাৰণে এয়া কিবাকিবি আছে খাই লওঁ আৰু ভোক লাগিছে যিহেতু এতিয়া অলৰেডি 9:30 হৈয়ে গ'ল এয়া ব্ৰেকফাষ্ট মই আনিছোঁ আৰু আছেই বাৰু পুৰি চুৰি কিবাকিবি ফাৰ্ষ্টতে এইখিনি খাই মেলি লওঁ আৰু এইটো হৈছে হল ৰুমটো ইয়াতে টেবুল টেনিছ খেলিব পাৰি এইটো হ'ল অলপ এক্সাৰচাইজ কৰিব পাৰি যাবৰ কাৰণে লৈছোঁ আৰু আমি কালিৰ পৰা বেয়া ফূৰ্তি কৰিলোঁ ফূৰ্তি চুৰ্তি কৰি মেলি এতিয়া আমি যাবৰ কাৰণে ওলালোঁ বহুত ধুনীয়া টাইম স্পেণ্ড কৰিলোঁ ভাল লাগিলে বেছি ভাল লাগিলে গল্ফ খেলিব পাৰিলোঁ আজি মই একেবাৰতে শিকি পিনি পাৰিছোঁ খালি বহুত স্পীডত বহুত দূৰত পেলাব পৰা নাই পাৰটো জোৰ আছে ন সি একদম বহুত দূৰত পেলাই দিছে কিন্তু তাৰ 3বাৰমান শ্লিপ হৈছে মোৰ একবাৰো শ্লিপ হোৱা নাই শ্লিপ হৈছে এতিয়া আমি গৈ আছোঁ আৰু এতিয়া কিবাকিবি চামগৈ কিবাকিবি নাম চাম লৈছে চাইছে আমি প্ৰায় এডোখৰ ঘূৰিলোঁ ফুৰিলোঁ কি সেইটো ভিডিঅ' ভৰিতকৈ অকল এটা সেইটোতো মোৰ এইটো আইফোনটোত কৰা আছে এইটো ফোনত কৰাই হোৱা নাই এই এতিয়া আমি হাত ভনী এডোখৰ ফ্ৰণ্টতে আছোঁ যিহেতু হাত ভনী চাবেন হাত ভনী পানী চানি নাই শুকান হৈ আছে ক'ত কি এখন লিষ্ট লৈ আহিছে ৱাটাৰফল নেকি
এতিয়া আহি একদম ভোক লাগিছে অৰ্কিড ৰিজৰ্টত অৰ্কিডত সোমাইছোঁ বৰা পানী পায়ে গ'লহি আৰু আমি এতিয়া 3টা বাজিছে কিবা এটা খাই লওঁ বুলি আহিছোঁ এয়া কামৰ মাজতে বহুত ধুনীয়া এটা দিন স্পেণ্ড কৰিলোঁ আৰু ভোক লাগিছিলে যিহেতু চিকেন চুপ আৰু চাওমিন খাই বৈ আমি গুৱাহাটীলৈ আহিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই আজিলৈ বাই